নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধাৰ ৰাইজ। মই ইয়াৰ আগতে আপোনালোকক কেইবাটাও ভিডিঅ'ত কৈছিলোঁ যে ঋতুৰ পৰিৱৰ্তনৰ লগে লগে বতৰ আৰু জলবায়ুৰ পৰিৱৰ্তন হয় আৰু এই পৰিৱৰ্তনে আমাৰ সমাজৰ পৰিৱেশৰো কিছু পৰিৱৰ্তন সাল সলনি কৰে। চাৰিওফালে ধূলি বালি ধোঁৱা আৱৰ্জনাৰ লগতে কিছুমান ভাইৰাছ আমাৰ শৰীৰত প্ৰৱেশ কৰি কিছুমান ভাইৰাছজনিত ৰোগৰ সৃষ্টি কৰিব পাৰে। ইতিমধ্যে ভাইৰাছৰ পৰা হ'ব পৰা ভাইৰেলজনিত ৰোগ চিকেন পক্স আৰু কনজাংটিভাইটিছৰ বিষয়ে মই আলোচনা কৰিছোঁ। আজি কিছুদিনৰ পৰা আমাৰ সমাজৰ চাৰিওফালে দেখা দিয়া আন এবিধ ভাইৰাছজনিত ভাইৰেল ৰোগৰ বিষয়ে ক'বলৈ ওলাইছোঁ। যিবিধ ৰোগে আমাৰ দৈনন্দিন কাম কাজবোৰত গতিশীলতাত হেঙাৰূপে থিয় দিছে, তেনে এবিধ শাৰীৰিকভাৱে সৃষ্টি কৰা ৰোগ হ'ল ভাইৰেল ফেভাৰ। ভাইৰেল ফেভাৰ কি? যেতিয়া কিছুমান ভাইৰাছে আমাৰ শৰীৰত সংক্ৰমণ কৰি শৰীৰত জ্বৰ, চৰ্দি, মূৰৰ বিষ, মূৰ ঘূৰণি, শ্বাস প্ৰশ্বাসে আদি কৰি বিভিন্ন উপসৰ্গই দেখা দিয়ে আৰু শৰীৰটোক দুৰ্বল কৰি পেলাই, তেতিয়া আমি ভাইৰেল ফেভাৰ হোৱা বুলি কওঁ। এই ভাইৰেল ফেভাৰ আচলতে কিমান প্ৰকাৰৰ হ'ব পাৰে? মেলেৰিয়া, জাপানিজ এনকেফেলাইটিছ, ডেংগু ইত্যাদি ভাইৰেল ফেভাৰৰ লক্ষণ। ইনফ্লুৱেঞ্জা, ফ্লু, ৰাইনোভাইৰাছ, কমন কোল্ড, কৰোনা ভাইৰাছ, COVID-19, এডিনোভাইৰাছ, ৰুবেলা, হেপাটাইটিছ আৰু জিকা ভাইৰাছ। ভাইৰেল ফেভাৰ কেনেকৈ বিয়পে? সাধাৰণতে ভাইৰেল ৰোগ হোৱা ব্যক্তি এজনক যদি সুস্থ এজন মানুহে স্পৰ্শ কৰে তেন্তে তেওঁৰো এই ৰোগ হ'ব পাৰে। ভাইৰেল ফেভাৰত সংক্ৰমিত হোৱা ব্যক্তিয়ে যদি কোনো সুস্থ মানুহৰ সন্মুখত হাঁচিয়ায় তেন্তে তেওঁৰো এই ৰোগ হ'ব পাৰে। ৰোগীয়ে ব্যৱহাৰ কৰা বস্তুবোৰ যদি সুস্থ মানুহে স্পৰ্শ কৰে তেনেহ'লে তেওঁৰো এই ৰোগ হ'ব পাৰে। দূষিত পানী ব্যৱহাৰ কৰিলেও এই ৰোগ হ'ব পাৰে। কিছুমান মহ যেনে ডেংগু, জিকা, চিকুনগুনিয়া মহে কামোৰাৰ ফলতো এই ৰোগ সংক্ৰমিত হ'ব পাৰে। ডায়েবেটিছ, কেঞ্চাৰ, ছেক্সুৱেল ডিজিজ থকা ব্যক্তিসকলক এই সহজতে সংক্ৰমিত কৰিব পাৰে। ভাইৰেল ফেভাৰৰ লক্ষণ: ঠাণ্ডা, ঘামুচি, পানী লগা, মূৰৰ বিষ, পেশীৰ বিষ, দুৰ্বল, ভোক কমি যোৱা, চকু বা নাকেৰে পানী ওলোৱা, জ্বৰ 38 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা 48 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ বৃদ্ধি পোৱা। কি খাব লাগে? আদা, আমলখি, চজিনা, মহানিমৰ পাত, ত্ৰিফলা, বুটমাহ, মিঠি, ডালিম, আংগুৰ আৰু কাজি নেমু। কি খাব নালাগে? ঠাণ্ডা পানী, ধপাত, ধূমপান আৰু টোপনি নহা যিকোনো বস্তু খাব নালাগে। চিকিৎসা আৰু প্ৰতিৰোধ: যিহেতু এই ভাইৰাছজনিত ৰোগ, সেয়েহে সকলোৱে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিব লাগে। হাত চাবোনেৰে পৰিষ্কাৰ কৰি ধুই খাদ্য গ্ৰহণ কৰিব লাগে। কুহুমীয়া গৰম পানীৰে গাটো মুচিব লাগে। যিমান পাৰি সিমান কুহুমীয়া গৰম পানী মিনিমাম 10-12 গিলাচ খাব লাগে। ফলৰ ৰস প্ৰচুৰ পৰিমাণে খাব লাগে। এই সময়ছোৱাত পৰ্যাপ্ত পৰিমাণে জিৰণি ল'ব লাগে। এই সময়ছোৱাত বেছি জনসমাগম ঠাই পৰিত্যাগ কৰিব লাগে। ঘৰত যদি কাৰোবাৰ এই ৰোগটো হৈছে তেওঁক আইচলেট কৰিব লাগে আৰু নিজেও পাৰিলে অলপ আঁতৰত থাকিব লাগে। তুলসী পাতে ভাইৰেল ফেভাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। প্ৰচুৰ পৰিমাণে ভিটামিন চি খাব লাগে। মৌৰ লগত চাহ খাব লাগে। পাৰিলে চিকেন চুপ খোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু গৰম পানীৰে গাৰ্গলিং কৰিব লাগে। প্ৰিয় বন্ধু বান্ধৱীসকল, মন কৰিবলগীয়া বিষয়টো হ'ল এই ৰোগটোৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই। সাধাৰণতে ভাইৰেল ফেভাৰৰ লক্ষণৰ ওপৰত ভিত্তি কৰি চিকিৎসা কৰিলে নিৰাময় পাব পাৰি। যিহেতু এই ৰোগবিধ এসপ্তাহৰ পৰা 2 সপ্তাহ পৰ্যন্ত থাকিব পাৰে আৰু এইখিনি সময়ছোৱাত যদি জ্বৰৰ তীব্ৰতা বেছি হয় তেতিয়াহ'লে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। কিয়নো শ্বাসকষ্টকে আদি কৰি নিউমোনিয়া বা হাৰ্ট ডিজিজ হ'ব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে বতৰ আৰু ঋতুৰ পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা ভাইৰাছজনিত ৰোগবিধৰ বিষয়ে কিছু জানিবলৈ সক্ষম হ'ল। মই আশা কৰিম আপোনালোকৰ লগতে বৰ্তমান আমাৰ সমাজত সাংঘাতিকভাৱে দেখা দিয়া ভাইৰেল ফেভাৰত ভুগি থকা ৰোগীসকলেও যাতে বিষয়টো অৱগত হৈ প্ৰতিৰোধ কৰিব পাৰে, ফলত ৰোগটো যাতে মহামাৰীৰ ৰূপ নলয় তাৰ বাবে যিমান পাৰে সিমান শ্বেয়াৰ কৰিম। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম।